वेलकम टू स्टाडी लिड्स। आजिर भिडिओत मैं आलोचना करबलगिया आसो अहा मे माहत अनुष्ठित हबलगिया HS सेकेंड इयर फाइनल परीक्षार आसामिसर एखन मॉडल क्वेश्चन पेपारर विषय टुडे 100 मार्कर। सो मैं आशा करूँ भिडिओ छात्र छात्रीসকল তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব, কাৰণ ইতিমধ্যে তোমালোকে বহুত কমেণ্ট কৰি কৈ আছা যে আসামিস বা পলিটিক্যাল সায়েন্স এডুকেশন ব্লেক সাবজেক্টৰ মডেল কুৱেশ্যন পেপাৰ আপলোড কৰাৰ কাৰণে, যেহেতু মই ইতিমধ্যে ইংৰাজীৰ এখন মডেল কুৱেশ্যন পেপাৰ আপলোড কৰিছোঁ, তোমালোকে ইয়াত কমেণ্ট কৰি কৈ আছা যে ব্লেক সাবজেক্টৰো হেৰি আপলোড কৰাৰ কাৰণে। সেইকাৰণে তোমালোকৰ অনুৰোধ ক্ৰমে আজি মই আসামিছৰ মডেল কুৱেশ্যন পেপাৰৰ বিষয়ে ডিছকাছ কৰিম। আৰু মই আশা কৰোঁ যে এইখন কুৱেশ্যনৰ পৰা বহুতো কুৱেশ্যন কমন থাকিব ফাইনেল পৰীক্ষাত, গতিকে তোমালোকে এইখন মিছ নকৰিবা। ধুনীয়াকৈ তোমালোকৰ নোটছ বুকত কুৱেশ্যনবোৰ লিখি আনচাৰবোৰ শিকি ল'বা। আৰু এই কুৱেশ্যনটোৰ কুৱেশ্যন PDF ফাইলটো যদি তোমালোকে PDF ফাইলটো বিচৰা, তোমালোকে ফেচবুকত গৈ যদি ষ্টাডি লিড চাৰ্চ কৰা, তাত মই PDF ফাইলটো দি দিম, কাৰণ ইউটিউবত অলপ প্ৰব্লেম হয় PDF ফাইল দিওঁতে, সেইটো কাৰণে মই ইউটিউবত দিব পৰা নাই। বা যদি মোৰ কণ্টেক্ট নম্বৰ আছে, তোমালোকে কণ্টেক্ট নম্বৰত SMS কৰিলেও তোমালোকে মোৰ মডেল কুৱেশ্যন পেপাৰটো মই তোমালোকে PDF দি দিম। যদি কণ্টেক্ট নম্বৰ মই ইতিমধ্যে বুক এটা ভিডিঅ'ত দিছোঁ, ত' তোমালোকে হোৱাটছআপতে SMS কৰা, এই PDF ফাইলটো তোমালোকে পাব, মই সেন্ড কৰি দিম। বা ইংৰাজীত যদি PDF ফাইল বহুতক মই সেন্ড কৰিছোঁ হোৱাটছআপত, যদি কাৰোবাৰ লাগে তোমালোকে হোৱাটছআপত মোক SMS কৰিবা, আছামিজ বা ইংৰাজীৰ PDF ফাইলটো মই দি দিম। আৰু ইয়াৰ পিছত মই পলিটিকেল সায়েন্স এডুকেশ্যন ব্লেক সাবজেক্টৰ ভিডিঅ' আপলোড কৰিম, তো তোমালোকে ভিডিঅ'বোৰ চাই তোমালোকৰ কুৱেশ্যন আনচাৰবোৰ শিকি ল'বা। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ত' 1 নম্বৰ কুৱেশ্যনটো হৈছে তলত যিকোনো 7টা প্ৰশ্ন উত্তৰ কৰা, মানে যিকোনো 7টা প্ৰশ্ন উত্তৰ লিখিব লাগিব। শ্বৰ্ট কুৱেশ্যন, এটা কুৱেশ্যনৰ মাৰ্কছ থাকিব 1। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উমৰ চিত্ৰ পুথিখন কোনখন পুথিৰ ভৱানুবাদ? আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ বাওনাৰ কথা উল্লেখ কৰিছে? টিংখংগৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নামটো কি? তেতেৰিয়া উপনিষদৰ প্ৰথম উপদেশ কি? বসন্ত ৰোগ প্ৰধানকৈ কোনগৰাকী দেৱতাৰ ঔষধ হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে কৰ পৰা কলৈ যাত্ৰা কৰিছিল? বৈৰাগ্য শব্দৰ অৰ্থ কি? চ' ইয়াৰ টোটেল তোমালোকে ইয়াৰ পৰা 7টা লিখিব লাগিব, কিন্তু তোমালোকে গোটেইখিনি আনচাৰ শিকি ল'বা, ঠিক আছে? তো ইয়াক শ্বৰ্ট কুৱেশ্যন থাকিব। নাম্বাৰ 2 থাকিব তলত যিকোনো 7টা প্ৰশ্ন উত্তৰ কৰা, এটা কুৱেশ্যন থাকিব 2 মাৰ্কছ। কোনগৰাকী বিদেশী সাহিত্যকৰ কোনটো কথা কবিতাৰ লগত মগনীয়াৰ সাদৃশ্য আছে? বৈজ্ঞানিক মানসিকতা কাক বোলে? আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে? লক্ষ্মীনাথ বেজবৰুৱাক গুৱাহাটী বাল লগাৰ 2টা কাৰণ লিখা। মুকলি মন মানে কি? শ্ৰদ্ধায়াত দেয়ম অশ্ৰদ্ধায় আদায়ম মানে কি? শিলভদ্ৰই লাভ কৰা 2টা বঁটাৰ নাম লিখা। মোৰ মাতৃমূৰ্খ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিদ আৰু জ্ঞান কোন আছিল? ইয়াৰ পিছৰ কুৱেশ্যন যতীন্দ্ৰনাথ দুৱৰাই লিখা 2খন কবিতা পুথিৰ নাম লিখা। এইটো বহুত ইম্পৰ্টেণ্ট, যতীন্দ্ৰনাথ দুৱৰাই লিখা কবিতা পুথি। চ' এইকেইটা বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পৰা তোমালোকে 7টা লিখিব লাগে, কিন্তু তোমালোকে গোটেইকেইটা কুৱেশ্যনৰ আনচাৰ শিকিবা। শ্বৰ্ট কুৱেশ্যন 2 মাৰ্কছ এইখিনি। ইয়াৰ পিছতে নাম্বাৰ 3 প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, মানে যিকোনো এচোৱা, মানে যিকোনো এটা ব্যাখ্যা কৰিব লাগে। ইয়াত 3টা দিছোঁ মই। চ' 1 নম্বৰ হৈছে ভাৰতীয় সংস্কৃতিৰ মূলধাৰা ভেদ। ইয়াৰ পিছৰ কুৱেশ্যন কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। ইয়াৰ পিছৰ কুৱেশ্যন বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। এইটো বহুত ইম্পৰ্টেণ্ট। চ' এই 3টা শিকিলে তোমালোকৰ এটা কমন আহি যাব ব্যাখ্যা কৰাত। 4 নম্বৰ কুৱেশ্যনটো যিকোনো 3টা প্ৰশ্ন উত্তৰ লিখা। হৈছে নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ কাৰণে আনন্দৰামে সদায় পূজা পাব, চমুকৈ বুজাই লিখা। ইয়াৰ পিছৰ কুৱেশ্যন চিটি গল্পটোৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা। ডিব্ৰুগড়ত গোটা চেৰেক কটাই মোক বৰ সন্তোষ দিছিল, ডিব্ৰুগড়ত কোনবোৰ কটাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। ইয়াৰ পিছৰ কুৱেশ্যন গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল? চ' এইখিনি তোমালোকে যিকোনো 3টা লিখিব লাগে। এটা কুৱেশ্যন মাৰ্কছ থাকিব 4, টোটেল মাৰ্ক হ'ব 12। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 5 নম্বৰৰ যিকোনো 5টা প্ৰশ্ন উত্তৰ কৰিবা, মানে ইয়াত 1 মাৰ্কছৰ কুৱেশ্যন থাকিব। শ্বৰ্ট কুৱেশ্যন ইয়াত দিয়া আছে 7টামান। জ্ঞান মালিনীৰ কবি কোন?
ইয়াৰ পিছৰ কুৱেশ্যন জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? ইয়াৰ পিছৰ কুৱেশ্যন কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। ইয়াৰ পিছৰ কুৱেশ্যন কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? ইয়াৰ পিছৰ কুৱেশ্যন জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে? ইয়াৰ পিছৰ কুৱেশ্যন বৰগীতসমূহ কি ভাষাত ৰচিত? 6 নম্বৰ কুৱেশ্যনটো হৈছে যিকোনো 5টা প্ৰশ্ন উত্তৰ কৰিবা। তো যিকোনো 5টা টোটেল মাৰ্ক থাকিব 10। কৈছে সত্যৰজতম গুণ কি? ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হে মোৰ আলোক পূজাৰী প্ৰাণ বুলিয়ে কবিয়ে কাক কি সাঁচিবলৈ আহ্বান জনাইছে? ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বৰগীত কাক বোলে? ঘ নম্বৰ হৈছে জয়ন্তীয়াৰ কবিসকলৰ কবিতাৰ 2টা বৈশিষ্ট্য উল্লেখ লিখা। ইয়াৰ পিছৰ কুৱেশ্যনটো নৱকান্ত বৰুৱা শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা 2খন গ্ৰন্থৰ নাম লিখা। ইয়াৰ পিছৰ কুৱেশ্যনটোত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখা। শেষৰ কুৱেশ্যনটো হৈছে কেশৱ মহন্তৰ 2খন কবিতা পুথিৰ নাম লিখা। চ' এইখিনি আছিল 2 মাৰ্কছৰ কুৱেশ্যন। নেক্সট কুৱেশ্যন হ'ব যিকোনো 2টা প্ৰশ্ন উত্তৰ কৰা। এটা কুৱেশ্যন থাকিব 3 মাৰ্কছ। কবি নৱকান্ত বৰুৱা মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি কি পৰিৱৰ্তন হ'ব? কবিয়ে বিশ্ব খনিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে? ইয়াৰ পিছৰ কুৱেশ্যনটো জনতাৰ আহ্বান কবিতাটোত কবিয়ে কিহৰ জয় বিচাৰিছে লিখা। ইয়াৰ পিছৰ কুৱেশ্যনটো সৰ্বপুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে? চ' এইখিনি আছিল। ইয়াত পৰা যিকোনো 2টা লিখিব লাগিব। এটা কুৱেশ্যন মাৰ্ক থাকিব 3 7 নম্বৰৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এফাকি, মানে যিকোনো এটা ব্যাখ্যা কৰিব লাগে। 3টা দিয়া আছে। এটা কুৱেশ্যন থাকিব 4 মাৰ্ক। ত্ৰিজগত পতি বকতি মিলিল মূৰ্খই মাধৱে বোলে। ইয়াৰ পিছৰ কুৱেশ্যন আগুনৰ আকাশত উৰুলিৰ ৰাগী আছে আগুনৰ আকাশত ৰাগী আৰু ৰাগী। ইয়াৰ পিছৰ কুৱেশ্যন যন্ত্ৰণা মোৰ জীৱনৰ মন্ত্ৰ সেই মন্ত্ৰকে গালোঁ জীয়াই থকাৰ ধেমালিটো মই এবাৰ খেলি গ'লোঁ। চ' এই 3টাৰ পৰা এটা থাকিব বহুত ইম্পৰ্টেণ্ট। এইখিনি 1 নম্বৰটো বহুতো বেছি ইম্পৰ্টেণ্ট। 9 নম্বৰ কুৱেশ্যনটো হৈছে যিকোনো 2টা প্ৰশ্ন উত্তৰ কৰা। কিশোৰ সংস্কৃতি কি? কিশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা। কিশোৰৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়? 9 নম্বৰৰ আছিল এইটো। 10 নম্বৰৰ হৈছে যিকোনো এটা প্ৰশ্ন উত্তৰ কৰা। এটা কুৱেশ্যন 4 মাৰ্ক থাকিব। ইয়াত 2টা কুৱেশ্যন আছে। বিপৰীত লিংগকামিতাৰ কৈশোৰ কালৰ আন এটা প্ৰধান বৈশিষ্ট্য চমুকৈ আলোচনা কৰা। কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী উদাহৰণ বৰ্ণনা কৰা। চ' এইখিনি। ইয়াৰ পিছত আহিব গ্ৰামাৰ ছেকশ্যন। গ্ৰামাৰখিনি বহুত ইম্পৰ্টেণ্ট। যিকেইটা আলোচনা কৰিম এইখিনি মিছ নকৰিবা তোমালোকে। প্ৰত্যয় কাক বোলে? ই কেই প্ৰকাৰ আৰু কি কি প্ৰত্যেকবিধৰ বহলাই আলোচনা কৰা। প্ৰত্যয়ৰ পৰা কুৱেশ্যন থাকিবই তোমালোকে। এটা কুৱেশ্যন 7 মাৰ্ক থাকিব ইয়াত। তলত দিয়া জতুৱা দাসবোৰৰ অৰ্থ লিখি এটা বাক্য ৰচনা কৰা। অৰ্থ লিখি বাক্য ৰচনা কৰিব লাগে। যিকোনো 5টা 4 মাৰ্ক থাকিব। কপাল ফুলাৰ ডলাৰ বগৰী হাত লৰ অজিন পাতকী বগলী ভকত হাত টান চকু চৰহা। তাৰপিছত নিৰ্দিষ্টবাচক প্ৰত্যয় কাক বোলে উদাহৰণ বুজাই লিখা। বহুত ইম্পৰ্টেণ্ট। নিৰ্দিষ্টবাচক প্ৰত্যয় আৰু প্ৰত্যয় কাক বোলে মিছ নকৰিবা এইবোৰ। শেষত আহিব ৰচনা আহিব। যিকোনো এটা থাকিব 10 মাৰ্ক। ইয়াত মই 4টা ৰচনা দিছোঁ। ইয়াৰ পৰা তোমালোকে শিকিলে এটা কমন থাকিব তোমাৰ প্ৰিয় সাহিত্যিক। টাইপিংত অলপ মিষ্টেক হৈ গ'ল। তোমাৰ প্ৰিয় সাহিত্যিক। তাৰপিছত দৈনন্দিন জীৱনৰ বিজ্ঞানৰ প্ৰভাৱ। ইয়াৰ পিছত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য। তাৰপিছত পৰিৱেশ প্ৰদূষণ। চ' এই 4টা ৰচনা শিকিলে ইয়াৰ পৰা এটা কমন থাকিব। তোমালোকে আগতে প্ৰিয় সাহিত্যিকটো শিকিবা। ইয়াত টাইপিং অলপ মিষ্টেক হৈছে। তোমাৰ প্ৰিয় সাহিত্য বহুত ইম্পৰ্টেণ্ট। যোৱা বছৰ আহিছিল প্ৰিয় গ্ৰন্থ আহিছিল। এই বছৰ প্ৰিয় সাহিত্য বহুত ইম্পৰ্টেণ্ট। তোমালোকে মিছ নকৰিবা এইটো ৰচনাটো প্ৰিয় সাহিত্যিক। চ' এইখিনি আছিল আছামিছৰ 100 মাৰ্কৰ কুৱেশ্যন। ত' মই আশা কৰোঁ নিশ্চয় তোমালোকে এইখিনি শিকি ল'বা। আৰু মই ইতিমধ্যে ইংৰাজীৰ এটা ভিডিঅ' আপলোড কৰিছোঁ মডেল কুৱেশ্যনৰ। এইটো ডেছক্ৰিপশ্যনত লিংক থাকিব। আৰু মই পলিটিকেল এডুকেশ্যন বাকী ছাবজেক্টৰ এনেকৈ আপলোড কৰি যাম। চ' আশা কৰোঁ তোমালোকে এইখিনি শিকি ল'বা। আৰু PDF লিংক যদি তোমালোকৰ লাগে মোক হোৱাটছআপত SMS কৰিবা। অলৰেডি মই হোৱাটছআপ নম্বৰ দিছোঁ। চ' তোমালোকে হোৱাটছআপত SMS কৰিলে ইয়াৰ PDF পাই যাবা। নহ'লে এইখিনি স্ক্ৰীনশ্বট লৈ মোবাইলত ৰাখি দিলেও পাৰিবা। চ' আশা কৰোঁ নিশ্চয় বুজি পাইছা সকলোৱে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।